ডিগবৈত পুনৰ জঘন্য ঘটনা 11 বছৰীয়া ভাগিনীয়েকক ধৰ্ষণৰ চেষ্টা চলালে মহাকে ঘৰত মাক নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা ডিগবৈৰ সেউজ প্ৰকল্পত ঘটিল জঘন্য ঘটনা 11 বছৰীয়া ভাগিনীয়েকক ধৰ্ষণৰ চেষ্টা চলালে মহাকে ঘৰত কোনো নথকাৰ সুযোগ লৈ জয়ন্ত চৌধুৰী নামৰ এই লম্পটটোৱে 11 বছৰীয়া কিশোৰীগৰাকীৰ ওপৰত ধৰ্ষণৰ চেষ্টা চলায় ঘটনাৰ সময়ত নাবালিকা কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰি পলাই যাওঁতেই স্থানীয় লোকে উদ্ধাৰ কৰে পিছত ৰাইজে ঘৰৰ ভিতৰতে থকা লম্পট চৰিত্ৰৰ জয়ন্ত চৌধুৰীক আটক কৰি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ছোৱালীটো তাৰ মহায়েকে মানে ঘৰত কিবা কৰিব আছিল তো মই কি কৰিলোঁ ইহঁতৰ গাৰ্ডেনৰ ষ্টাফৰ লগত চব্জি উঠাই আছিলে তাত কথা পাতি আছিলোঁ ছোৱালীটো যেতিয়া ৰাস্তা পলাই গ'ল তেতিয়া গাৰ্ডেনৰ ষ্টাফটোৱে ক'লে তই গেটটো বন্ধ কৰি দে মই গেটটো বন্ধ কৰি দিলোঁ ৰাইজে ইয়াক ধৰিলে ধৰি পিনে যেতিয়া মই কৈছোঁ ঘৰৰ ভিতৰত সোমাই গ'ল পিছত দেখাই গৈছে যে এখন গামোচা লৈ সি টানি আছিলে ঘটনা অনুসৰি কিশোৰীগৰাকীৰ কণমানি ভাতৃৰ হাত ভঙা বাবে পিতৃ মাতৃয়ে কিশোৰীগৰাকীক ঘৰতে থৈ চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ গৈছিল তেনে সময়তে গুপ্ত কুটিৰৰ পৰা খুলখালিয়াকৰ খবৰ ল'বলৈ আহি ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলাই লম্পট মহাকে এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ তথা পিতৃ মাতৃয়ে লম্পট জয়ন্ত চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি উচিত শাস্তিৰ দাবী জনায় ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট